ষ্টুডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে সুমন নাথ আৰু সুমন নাথক মই চিনি পোৱা 2 বছৰতকৈ বেছিয়ে হ'ল চাগৈ আৰু তাইক মাতাৰ আজি এটা বিশেষ কাৰণ আছে আৰু সেই কাৰণটো হৈছে যে আজি যেটো সিচুৱেচন চলি আছে আপোনালোকে সকলোৱে ফেসবুকত পাই আছে নিউজ চেনেলত পাই আছে যে পৰকীয়া প্ৰেম বুলি এটা শব্দ কবলে বেয়া লাগে কিন্তু আজিকালি বহুত চলি আছে আৰু সেই বস্তুটোৰ ওপৰত মই এটা থুলমূলকে আপোনাক এটা উদাহৰণ দিব বিচাৰিছো যদি আপোনাৰ প্ৰেম সত্য হয় আপুনি কাৰোবাক প্ৰকৃত ৰূপত কাৰোবাক ভাল পায় তেনেহলে সেই প্ৰেমৰ লগত আপুনি হাতত হাত দি আপুনি বহুত দূৰ আগুৱাই যাব পাৰে আৰু তাৰে এটা উদাহৰণ হৈছে সুমন নাথ নমস্কাৰ গতিকে সুমন তোমাক লগ পোৱা মোৰ 3 বছৰ মানেই হ'ল যেতিয়া মই ফাৰ্ষ্ট লগ পাইছিলো তেতিয়াৰ পৰা অকণো চেঞ্জ হোৱা নাই তুমি যেনেকৈ আছা ফুৰ্তিত যেনেকৈ থাকা ঠিক তেনেকৈ আছা গতিকে সেইবাবে আজি তোমাক মই ষ্টুডিঅ'ত মাতাৰ কাৰণটো তোমাক মই আগতে কৈছোৱে তাৰ আগতে মই অকণমান দৰ্শকক তোমাৰ বিষয়ে মানে জনাব খুজিম যে তুমি নিজৰ পৰিচয়টো তুমি নিজে দি দিয়া যে মানে তুমি কি কৰা বা তোমাৰ হাজবেণ্ড কি কৰে কি তুমি নিজে পৰিচয়টো দি দিয়া হয় মই মোৰ হাজবেণ্ডে কাম কৰে মানে আপোনাৰ ধৰকচোন তেওঁ মানে আগতেতো ভালে কাম কৰিছিলে ক'বলৈ গ'লে কিন্তু এতিয়া মানে তেওঁৰ অকণমান মানে কামত মানে অকণমান প্ৰব্লেম হৈছে এতিয়া তেখেতে মানে যি পায় তাকে কৰে তেনেকুৱা আৰু মানে ধৰকচোন তেওঁ ঘৰতো কৰে বাহিৰতো কৰে তেনেকুৱা আৰু মানে কাম মানে তেওঁ মানে ডাঙৰ ধৰণৰ কাম যিকোনো কাম পালে তেওঁ কৰে মানে তেনেকুৱা আৰু তাৰ মাজত মই মোৰ ফালৰ পৰা কৈছো ময়ো তেনেকৈ মানুহ অকণমান হেল্প কৰি দিওঁ গতিকে এনেকৈ কোনোবা মাতিলে বা কুক চুকৰ মানে খানা বনাই দিয়া হয় তেনেকৈ অকণমান হেল্প কৰি দিওঁ মানে তেনেকৈ আমাৰ মানে হাজবেণ্ড ৱাইফৰ মানে আমাৰ আণ্ডাৰষ্টেণ্ডিংটো চলি আছে আমাৰ এতিয়া তোমাৰ মই মানে যিমান দূৰ জানো তোমাৰ বয়স ইমান হোৱা নাই এতিয়াও বহুত কম বয়সে হৈ আছে তোমাৰ বিয়া হোৱা কেইবছৰ হ'ল বিয়া হোৱা মোৰ এতিয়া আপোনাৰ 17 বছৰ হৈ গ'ল বিয়া পতা বাপৰে 17 বছৰ হয় তো 17 বছৰ হিচাপে তোমাৰটো মই জানা 3টা ল'ৰা আছে ন ডাঙৰজনী ধৰা ক্লাছ 8 নে 9 পাইছে এতিয়া ডাঙৰজনী মোৰ হয় আৰু একদম সৰু ল'ৰা এটা আছে সৰু ল'ৰাটো 4 বছৰ হৈছে এতিয়া তোমাৰ বয়স আন্দাজতে তোমাৰ বিয়াৰ মানে ভেলিডিটিটো বহুত বেছি হৈ গৈছে গতিকে বহুত নিশ্চয় তুমি বহুত সৰুতে বিয়া হৈছিলা মানে তুমিতো নেপালী হয় ন নেপালী আৰু তোমাৰ হাজবেণ্ড লাভ মেৰেজ কৰি বিয়া হৈছিল তোমাৰ বিয়া ষ্টৰিটো কোৱাচোন অকণমান বিয়াৰ ষ্টৰিটো মানে আপোনাক মই কি ক'ম প্ৰথমতে মোৰতো বহুত মানে ভালে আছিলে তেওঁৰ লগত যেতিয়া মই মানে তোমাৰ লাভ ষ্টৰিটো লগ কেনেকৈ পালা লগ কেনেকৈ পালো মানে মই মাহঁতৰ ঘৰতে লগ পালো তেখেতক পালো তাৰপিছত তেওঁ মানে যিহেতু তুমি নেপালী কি অসমীয়া কম্বিনেশ্যনটো অকণ বেলেগ ন তাৰমানে তেনেকৈ মাহঁতৰ ঘৰত মানে তেতিয়া মোৰ বয়সো হোৱা নাছিলে মোৰ বহুত কম বয়সে আছে দিয়কচোন তেতিয়া মই ভাল পোৱা বস্তুটো মানে কি মই বুজি পোৱা নাছিলোঁ আচলতে মানে ভাল পালে যে মানে বিয়া হ'ব লাগে বস্তু তেনেকুৱা তেওঁ মোক চিনাকি হ'ল এইবছৰে চিনাকি তেওঁৰ লগত মোৰ তাৰমানে তেনেকৈ আৰু তেওঁ মোক মানে লৈ আহিলে লৈ অহাৰ পিছত আৰু তেনেকৈ আৰু মানে তেতিয়াতো মই ধৰকচোন বিয়া যেতিয়া পাতিছিলোঁ তেওঁৰ লগত তেতিয়া মোৰ হাজবেণ্ডৰ কোনো ছাপোৰ্ট কৰা নাই বা মোৰ ফালৰ পৰা মোক কোনো ছাপোৰ্ট কৰা নাই কিয় পঢ়িছিলা তেতিয়া মই আপোনাৰ ক্লাছ 5ত আছিলোঁ মোৰ ক্লাছ 5 ইমান বছৰতে মানে বিয়া মই আপোনাক সেইটোৱে কৈছোঁ মানে আচলতে বিয়া কেনেকৈ মানে কোনটো সেই বস্তুটো মোৰ এতিয়া আমাৰ নিজকে মানে আহিছে কাৰণ এতিয়া মোৰ ছোৱালী যেতিয়াকে মোৰ 14 বছৰ হৈছে মোৰ ডাঙৰ ছোৱালী আৰু সৰুজনী মোৰ আপোনাৰ 13 বছৰ মানে 12 বছৰ 4 বছৰ হয় তেনেকৈ আৰু মানে এনেকৈ মানে তুমি বিয়া হৈছিলা হয় নিশ্চয়তো তুমি বিয়াটোতো তোমাৰ ঘৰৰ পৰা এগ্ৰী হোৱা নাছিল কাৰণ তুমি বহুত সৰুতে বিয়া হৈছা এইটোতো তোমালোকে নিজে গৈ পেলাই বিয়া হৈছিলা তোমাৰ ঘৰৰ মানুহে ছাপোৰ্ট কৰিছিল নাই কৰা আৰু তাৰ ঘৰৰ পৰা নাই কৰা নাই তেতিয়া তাৰ ছাপোৰ্টটো মানে কেনেকুৱা হৈছে মোৰ মানে বিয়া হোৱাৰ পিছত আপোনাৰ ধৰকচোন মোৰ 1 বছৰ হৈ গ'ল ন বিয়া পতা তাৰপিছত মোৰ তেনেকৈ হোৱাৰ পিছত ডাঙৰ মাইনা মোৰ ৰৈ গ'ল ৰৈ যোৱাৰ পিছত বাচ্ছাটো যেতিয়া হৈ গ'ল ন হৈ যোৱাৰ পিছত তাৰপিছত তেতিয়া মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা অকণমান ছাপোৰ্টটো লৈছে মানে জাষ্ট মানে বাচ্ছাটোৰ বেবীটোৰ কাৰণে মানে মোৰ ওপৰত তাৰপিছত তাৰ ফালৰ পৰা মোৰ মানে মা দেউতাৰ ফালৰ পৰা দেউতাটো মই একচেপ্ট কৰা নাছিলে বাৰু কাৰণ মই যেতিয়াকৈ ভুল কৰিছিলোঁ সেইটো মই নিজকে মই আপোনালোকক ক'ব পাৰোঁ মই ভুল কৰিছিলোঁ
তাৰপিছত মোৰ হ'ল আপোনাৰ এইফালে মানে যেতিয়া মোৰ মাতো মায়ে হয় ন আপুনি বুজি পায় ন গতিকে মায়েতো দুখটো চাব নোৱাৰে গতিকে মায়ে মোৰ ওচৰত মানে লগ কৰিব আহে বা কথা তেনেকে মোৰ লগত মানে যেতিয়া তোমাৰ ডাঙৰ ছোৱালীজনী হৈছিলে সেইখিনি সময়ত তোমালোকৰ ফেমিলিবোৰ আকৌ মিল হৈ গৈছিলে হয় তেনেকে মানে তেতিয়া মানে মোৰ দেউতা নাহে যদিও ফোন কৰিছে যদি দূৰৰ পৰা যদি অলপ মৰমটো আছিলে মানে দূৰৰ পৰা চাই থাকে আৰু ঘৰলে নাহে তাৰপিছতে বেবীটো মোৰ ডাঙৰ হ'ল মানে অকণমান আটা মাতিব পৰা হৈ গ'ল মানে তেতিয়া আৰু মানে কি দেউতা মানে তোমাৰতো মই যিমান দূৰ জানো তোমাৰ ফেমিলি বেকগ্ৰাউণ্ড বহুত ভাল হয়নে তোমাৰ দাদা নিউজ চেনেলত কাম কৰে হয়নে ডিৱাইড কাম কৰে মই যিমান দূৰ জানো তাৰপিছত তোমাৰ সৰু ভাইটিয়ে পিয়ুষ হাজৰিকাৰ লগত কাম কৰে তুমি কেতিয়াবা এইটো ফিল কৰা নে বা তোমাৰ বাইদেউহঁতৰো বহুত ভাল ভাল ফেমিলিত বিয়া হৈছে কেতিয়াবা তুমি অকণমান হ'লেও অনুভৱ কৰা নে মই সেই মিষ্টেকটো কৰি কিবা ভুল কৰিলো নে মই মানে আজি যিহেতু তোমাৰ ফেমিলি বেকগ্ৰাউণ্ডটো অকণমান বেলেগ ধৰণৰ এতিয়া যেনেকৈ তুমি বহুত কষ্ট কৰিব লগা হৈছে কষ্ট কৰাটো বেয়া কথা নহয় নিজৰ হাজবেণ্ডক ছাপোৰ্ট কৰাটো বেয়া কথা নহয় কিন্তু কেতিয়াবা তোমাৰ এনেকুৱা এটা মনত ভাৱ আহেনে মানে মই কিবা জলবাজি কৰিলো নেকি বিয়া হওঁতে তেনেকেতো মানে আহে নাহাটো নাহে বাৰু হয় কিন্তু ভুল কৰিলো মই জলবাজি মানে যদি বিয়াটো পাতিলোহেঁতেন তেতিয়া মই মিচুৰটো হ'লো বুজি পালোহেঁতেন এতিয়া মই মানে আগবাঢ়িব কেনেকে পাৰিম বা মই চাপত মানে এতিয়া যেনেকে এতিয়া মই যেতিয়া প্ৰথম বিয়া পাতিছিলো তাৰপিছত মোৰ ওচৰে পাছৰে মাহঁতৰ ঘৰৰ ওচৰৰে মানুহ কিছুমানে কৈছিলে ধৰচোন যে তুমি ইমান সৰুতে বিয়া পাতিছা তুমি যে সংসাৰখন আগবাঢ়াই নিবা বা তুমি যে মানে তুমি চলিব পাৰিবা এখন ঘৰ ৰাখিব পাৰিবা তোমাৰ যে ভক্তিটো নাই বুলি কৈছিলে সেই বস্তুটো মই ভাবিছিলো মইতো সঁচাকে পাৰিম নে মোৰ সাহ হ'বনে বাৰু মই এখন ঘৰ চম্ভালিব পৰাকে মইতো নিজে মোৰ বহুত সৰু আছিলো গতিকে তাৰপিছত সেনেকে আৰু মই বহুত সাহস কৰিছো মই বহুত কষ্ট কৰিছো বহুত সাহস কৰিছো আজি এই দিন মই আহি মানে ভাল মানে ধৰা মই বহুতো যিমানখিনি জানো যে যেতিয়া লাভ মেৰিজ হয় বিশেষকে বয়স আন্দাজে যেতিয়া সৰু কালত লাভ মেৰিজ হয় বা ময়ো বাৰু লাভ মেৰিজ হয় ময়ো অকণমান সেইটো পৰ্যায় পাইছো কাৰণে তোমাক মই কুৱেশ্যনটো কৰি আছো যে যেতিয়া তুমি প্ৰথম বিয়া হৈ যোৱা তেতিয়া ইমান এটা অনুভৱ নহয় হা এতিয়া লাহে লাহে যেতিয়া সেই ফেমিলিটোৰ লগত অকণ এডজাষ্ট কৰিবলৈ দিগদাৰ হয় কাৰণ কেতিয়াবা কি হয় মানে মই নিজেও মানে ফেচ কৰিছোতো সেইকাৰণে মই সুধিছো তোমাক কুৱেশ্যনটো যে হাজবেণ্ডৰ ঘৰৰ মেক্সিমাম মানে ছাপোৰ্ট নকৰে কিবা না কিবা এটা অবজেকশ্যন থাকে কিবা না কিবা এটা অজুহাত থাকে কাজিয়া এখন কৰিবলৈ বা বোৱাৰীজনী বেয়া বুলি ক'বলৈ তোমাৰ ক্ষেত্ৰত তেনেকুৱা বহুত হৈছে ক'বলৈ গ'লে বহুত আছে কিন্তু মই শ্বৰ্ট এটা কৈ থৈছো বাৰু এটা কোৱাচোন জাষ্ট এটা উদাহৰণে মই যেতিয়া প্ৰথম বিয়া পাতো ন তেতিয়া মই মানে ধৰচোন যেতিয়া আপোনাক ক'বলৈ গ'লে মই প্ৰথম যেতিয়া আৰম্ভণি মই এখন ঘৰ লৈছিলো ঘৰ লওঁতে মানে তেনেকুৱা মই মানে হাজবেণ্ডৰ এনেকে মানে পইচা নাছিলে হাতত তেওঁ এটা মোবাইল বিক্ৰী কৰিছিলে মোবাইল বিক্ৰী কৰি কেনে জাষ্ট মানে আমি তাৰ ঘৰ ভাল লৈছিলো কম দামৰ আৰু ধৰচোন 550 টকা লৈছিল তেতিয়াৰ সময়ত আৰু তেতিয়াৰ সময় সেইটোৱে 550 টকাৰ ৰুম ভাড়া লৈছিলো ৰুমটো লওঁতে মানে মোৰ হাজবেণ্ডৰ মানে তেখেতৰ মানে বাইদেউ বিচৰা নাই আৰু যে তাই মোৰ হাজবেণ্ডে মানে মোৰ তাই তেখেতৰ ভাইকে মানে বিয়া এখন কৰক পাতক বা সংসাৰ এখন পাতক তেতিয়া গতিকে তেওঁ বিয়া হোৱা নাছিলে মোৰ হাজবেণ্ড ডাঙৰ বাইদেউ বিয়া হোৱা নাই কাৰণে তেওঁ বিচৰা নাছিলে তো সেনেকুৱা আমাৰ মানে সংসাৰত মানে বহুতখিনি মানে কাজিয়া বছৰ মানে চাপত মানে এনেকুৱা ঘৰত গৈ পিনে যেনেকুৱা মোৰ লগত অকণমান টৰ্চাৰ কৰাৰ নিচিনাকৈ কৰিছিলে আৰু মই তেনেকৈ মই বহুত সহ্য কৰিলোঁ কাৰণ কিয় মায়ে মোক কৈছিলে যে তই এবাৰ বিয়া পাতিছ বিয়া বস্তুটো এবাৰে হয় লাইফত এবাৰে পাতিছ তই কাৰণ ভুল কৰিলি গতিকে এই ভুলৰটো মই নিজে উদাহৰণিতো কৰিব নোৱাৰি কিন্তু বস্তুবোৰ ঠিক কৰি ল'ব পাৰি গতিকে মই তেতিয়াই সাহস কৰিছো যে হয় মই এখন ডাঙৰ ভুল কৰিলো আজি সেই ভুলত মই নিজকে মানে কাকো মানে বেয়া কোনো ক'ব নোৱাৰো যেন মই সেই সংসাৰটোক আগবাঢ়ি লৈ গৈ থাকিম বুলি কিনে আজি মই মোৰ হাজবেণ্ডে যদি মই ঘৰ চলাব পৰা নাই বা হাজবেণ্ডে কাম কৰা নাই মই আগবাঢ়িছো মই তেওঁক ছাপোৰ্ট কৰিছো যে মই আপোনাক মই হেল্প কৰিম মানে সেনেকৈ আৰু দুটা মিলা প্ৰীতি আছো কাৰণে আজি সংসাৰখন ধুনীয়াকৈ আগবাঢ়িছে মাজতে লকডাউনো গ'ল তেতিয়া মানে যিবিলাক ধৰা আমাৰ নিচিনা কাম কৰি খোৱা মানুহ আছে সিহঁতৰ কাৰণে লকডাউন মানে বহুত ডাঙৰ এটা মানে কি বুলি ক'ম আৰু মানে ভাষা নাই মানে এক্সপ্লেইন কৰিবলৈ তুমিওতো ধৰা বেলেগক তেতিয়া তুমি কাম আৰম্ভ কৰিছিলা নে তাৰ পিছত কৰিছিলা নাই তেতিয়া মোক আগতে কোৱা নাছিল মানে লকডাউনৰ পিছত মানে পৰিস্থিতিটো যেতিয়া অকণমান চেঞ্জ হৈ গ'ল তাৰপিছত মানে তুমি মানুহৰ ঘৰত মানে হেল্প কৰা আৰু ধৰা কোনোবা বিচাৰিলে তুমি হেল্প কৰি দিয়া তেতিয়া মই আচলতে মোৰ ল'ৰাটো তেতিয়া আপোনাৰ মোৰ বহুত সৰু আছিলে তেতিয়া মোৰ ল'ৰাটো আপোনাৰ লকডাউনতে হোৱাটো
লকডাউনতে জন্ম পাইছে লকডাউনতে হৈছে তাৰমানে মোৰ মানে লকডাউনতে হৈছে তেতিয়া মানে অকণমান অসুবিধা হৈছিলে ঘৰতে চলিবলৈ মানে মেনেজ কেনেকৈ কৰিছিলা কি বস্তু লকডাউনৰ সময়ত মেনেজ কেনেকৈ কৰিছিলা লকডাউনৰ সময়তো আপোনাৰ বহুত প্ৰব্লেম হৈছে প্ৰথম কথা মানে ধৰকচোন তেওঁ কাম কৰি আছিলে ঘৰ ভাড়া দিব লাগে এইফালে তাৰপিছত তেনেকৈ আৰু বেবীটো হ'ল বেবীটো হোৱাৰ পিছত তেওঁকো আৰু মানে দিব লাগে এতিয়া মোৰ আকৌ মানে মোৰ প্ৰব্লেমো বহুত আছিলে তাৰপিছত এনেকৈ আৰু মানে মোৰ হাজবেণ্ডক কৈছোঁ যে এনেকৈ আৰু আপুনি কিমান কৰিব অকলে মই নোৱাৰিব গতিকে মই কিবা এটা কৰোঁ দিয়ক তেওঁ কৈছে নালাগে তুমি কৰিবৰ কাৰণে তুমি মোক ঠিকেই ৰাখিছোঁ তেনেকৈ থাকা বুলি কৈছে তাৰপিছত বেচা লাষ্টত বেয়া লাগিলে দিয়কচোন ক'বলৈ গ'লে তেওঁ চাকৰিটো গুচি গ'ল তাৰমানে মানে তোমাৰ হাজবেণ্ডে আগতে চাকৰি কৰিছিলে চাকৰি মানে তেনেকুৱা নহয় তাৰপিছত কেবুলত হয় কৰিছিলে কেবুলত কৰিছিলে তেওঁ তাৰপিছত তেওঁ মানে কেবুলত তেনেকৈ মানে কামটো মালিকে ক'লে এতিয়া তোমাৰতো কালেকশ্যনবোৰ খতম মানে মানুহৰ চব গাঁৱত লকডাউন গোটেই আমাৰ ইয়াতে গোটেই খালী হৈ গৈছিলে ক'বলৈ গ'লে তাৰপিছত তেনেকৈ আৰু লকডাউনৰ সময়ত কৈছে মানে আমাৰ এওঁ কৈছে আৰু যে অকণমান চিলাইটো কমাই দিব মালিকে আমাৰ এওঁ মানে অকণমান মানে পটককৈ খং উঠে তাৰপিছত মই এখন ফেমিলি চলাই আছোঁ আপুনি মোক চিলাইটো কমাই দিব কেনেকৈ হ'ব মইতো ঘৰ চলিব লাগে ন তেনেকৈ কওঁতে আৰু পিছত আৰু মালিকে বুজি নাপালে মানুহটো গমেই পাইছে আৰু তেওঁলোকেতো বুজি নাপায় তাৰপিছত তেনেকৈ কোৱাৰ লগে লগে এওঁ আৰু কি কৰিলে কামটো নকৰোঁ বুলি কোনো গুচি আহিলে 3 দিনৰ পৰা ঘৰতে বহি আছে তেওঁ তাৰপিছত কেলৈ বহি আছে এনেকৈতো বহি নাথাকে মানুহজন 3 দিনৰ ধৰি মই তেওঁক সুধিছোঁ তেওঁ মানে মোক টেনশ্যনো দিব বিচৰা নাই আচলতে মানে টেনশ্যন দিলে মই মানে অকণমান হৈ যায় বেয়া লাগিব মনটো ভাল পোৱা মানুহে এটা ন ঘৈণীয়েকবিলাকক সোনকালে টেনশ্যন দিব নিবিচাৰে তাৰপিছত আৰু তেনেকৈ মানে মোক কোৱা নাই তেওঁ মোক কোৱা নাই মানে মই ভাবিছোঁ কিয় বা কোৱা নাই কিবা হৈছে ময়ে সুধিলোঁ তাৰপিছত কামত ফোন কৰিলোঁ বোলে দাদা এনেকৈ কথা বোলে নহয় যেতিয়া ওলাই গৈছে তেতিয়া মোৰ অলপ মনটো বেয়া লাগি গ'ল তেওঁ সুধিলোঁ তেওঁ কৈছোঁ নাই মই এনেকৈ কথা হ'লে ঘৰীয়া এইবিলাক ডাঙৰ কৰিব নোৱাৰি তাৰপিছত মই ক'লো যে ঘৰখনতো চলিব লাগিলে এতিয়া চলিব লাগিলে এতিয়া মোৰ বেবীটোতো 6 মাহ হৈছে তেওঁকতো গাখীৰ চাখীৰ কিবা লেক্টিজেন খুৱাব লাগে কাৰণে মই মানে কি কৰিলোঁ তেনেকৈ মানুহ হেল্প মানে কাক কোনোবাক লাগে নেকি বুলি মানে মই এনেকৈ কিটচেনৰ হেল্প মানে খানা বনাওঁতে হয় এনেকৈ লকডাউনৰ পৰা মই আজিলৈকে তেনেকৈ মানে কুক মানে খানা বনাওঁতে মানে আজি মই স্পেচিয়েল খানা এতিয়া মই নিজে বনাব পাৰোঁ মানুহে মানে মোক এতিয়া তুমি কিমান এনেকুৱা ফেমিলি আছে যাক তুমি হেল্প কৰা আছে মোৰ 4-5 ঘৰ আছে 4-5 ঘৰ আছে তেওঁলোকেতো তুমি দৰমহা পাতি ভাল পোৱা হয় আগতকেতো এতিয়া অৱস্থা ভাল হৈছে ন ভাল হৈছে এতিয়া তোমাক এটা বিশেষ প্ৰশ্ন কৰিম ভাল পোৱাটো হৈছে এটা গভীৰ বস্তু হয়নে আজিকালি ভাল পোৱাৰ কোনো অৰ্থ নাই ভাল পোৱা মানে ভাতৰ লগত পানী খোৱা হয় না নহয় এতিয়া তুমি যেতিয়া বিয়া হৈছিলা আজিৰ পৰা 17 বছৰ আগতে তেতিয়া তুমি বহুত 10 বছৰৰ তলত আছিলা এতিয়াতো বাৰু তোমাৰ ছোৱালীয়ে মেট্ৰিক দিব তুমি কি উপলব্ধি কেতিয়াবা তোমাৰ মনত এনেকুৱা আহিছিল নেকি মানে আজিকালি যেনেকৈ মহিলাবিলাকৰ মনত আহে যে মানে হাজবেণ্ডক এৰি দিয়া হ'লে ভাল আছিলে নাই আজিলৈকে এইবোৰ কথা ভাবা নাই আজিলৈকে মই যিটো নাখাওঁ মোৰ ল'ৰা ছোৱালীকেইটা ভাবোঁ কোনটো যে এমুঠি তাহাঁতৰ কাৰণে কিবা নিব পাৰিলে বা তাহাঁতক খুৱাব পাৰিলে চাপ'জ মনটো ভাল লাগিব সেইটোৱে বা কোনোবাই কিবা এটা বস্তু আছিলে মোক খাবলৈ দিলে বা তুমি খাবা নেকি বুলি ক'লে মই নাখাওঁ আপুনি মোক লৈ মোৰ বাচ্ছাকেইটাৰ কাৰণে লৈ যাওঁ মানে মই নাখালেও বাচ্ছাকেইটাক খুৱাম মানে এনেকুৱা আজি মোৰ হাজবেণ্ডে যদি মোক কাম জব একো নকৰিলেও মই তেখেতক হ'লেও মই কৈছোঁ আপুনি ভালকৈ থাকক ঘৰত থাকক ঘৰতে মোক হেল্প কৰে তেখেতে মোৰ বেবীক স্কুলত ডাঙৰ স্কুলত লৈ যায় স্কুলৰ পৰা লৈ আনে বা মোৰ ল'ৰাটোকে ধুনীয়াকৈ খুৱাই বোৱাই ঘৰত ৰাখিছে সেনেকুৱা আৰু তেনেকৈ আজি তেওঁ ঘৰ ছাপৰ্ট কৰাৰ কাৰণে আজি মই বাহিৰত ওলাই আহিব পাৰিছোঁ সেইবোৰ বস্তুটো যেতিয়া আমি ভাবিলোহেঁতেন আগতে কোন কেতিয়াবা মানে বহুত মোৰ কাহানী মোৰ ক'বলৈ গ'লে বহুত দুখ গৈছে মই দুখ মানে বহুত সহ্য কৰি গৈছোঁ যেনেকৈ দাদাহঁত এতিয়া বহুত ধৰা মানে জাৰ্নেলিষ্ট নিউজ চেনেলত কাম কৰে মানে DY ক্লিনিকত কাম কৰে বা তোমাৰ সৰু দাদা নে ভাইটি পিয়ুষ হাজৰিকাৰ লগত থাকে গাড়ীত লাগে কাম কৰে মানে গাড়ী চলাই আৰু ন সিহঁতে তোমাক কেতিয়াও হেল্প কৰিছে নে নাই মানে ধৰা যদিও মানে ধৰা লকডাউন হ'ল কিবা হ'ল তোমাৰ পৰিস্থিতি কিবা এটা বেয়া তুমি ফেমিলিৰ পৰা এনেকুৱা এটা হেল্প কিবা এটা পাইছানে নাই যে মানে তোমাৰ মনত এটা সাহস হওক যে মোৰ মা দেউতা নাথাকিব পাৰে বা মোৰ ফেমিলি আছে তেনেকুৱা ক'বলৈ গ'লে বৰ মানে হেল্প নকৰা নহয় হেল্প কৰা মানে কি মোৰ হাজবেণ্ডে যেনেকুৱা মোক কয় আৰু বেলেগৰ হেল্প লৈ কিমান দিন চলিম সেইটো সঁচা কথা কৈছোঁ কাৰণ কিয় আজি হেল্প ল'ম কালি আকৌ হেল্পটো
এদিন কৰিব দুদিন কৰিব যেটো তেওঁলোকৰ ফ্যামিলি কিন্তু এই বস্তুটো আজিলৈকে লৈ পোৱা নাই মানে নিজৰ সাহসত নিজৰ মানে এনেকে চলি গৈ আছো মানে কোনো হেল্প আজিলৈকে মোক মানে কোনো হেল্প কৰা নাই গোটেইটো মই ক'ব পাৰো মানে বিচাৰিছিলে দাদাও কৈছিলে হেল্প লাগে নেকি কবি বুলি কিনে বাট ভাইটিও কৈছিলে বোলে কিবা এটা হেল্প লাগিলে মোক ক'ব পাৰো মই তোমাক হেল্প কৰিম কিন্তু সেইটো বস্তুটো মই ল'ব বিচৰা নাই কাৰণ মই যিটো সৰুতে ভুল কৰিলো ন সেই ভুলৰ কাৰণে আজি মই নিজৰ সাহসত মই নিজে ঘৰখন মানে চম্ভালি কিনে গৈছো আৰু মানে আগবাঢ়ি ধুনীয়াকে গৈছো এতিয়া মোৰ ফেমিলিটোৰ লগত মানে তেনেকুৱা হৈছে এটা যেনেকে ধৰা তুমি বিয়া হোৱা প্ৰথম যেতিয়া বিয়া হৈছিল তেতিয়া তোমাৰ হাজবেণ্ডৰ ফ্যামিলি সাপোৰ্ট কৰা নাছিল তোমাৰ শহুৰৰ সাপোৰ্ট কৰা নাছিল যেতিয়া তোমাৰ শহুৰৰ মানে অসুখ হৈছিলে বেমাৰ হৈছিলে মই যিমান দূৰ জানো হস্পিটালত জিএমসি আছিলে তেতিয়া তুমি এজনী বুৱাৰী হিচাপে তোমাৰ বহুত কৰ্তব্য তুমি পালন কৰিছা যিখিনি হয়তো কৰিব নালাগিছিল বুলিও মই কলে ভুল নহব মই গম পাওঁ সেইখিনি বস্তু যে যিখিনি টৰ্চাৰ তুমি খাইছিলা বা তোমাৰ যিখিনি কথা তুমি শুনিছিলা বা এটা বুৱাৰী মানুহ হলেওতো আমি ছোৱালী হয় কাৰণ আমাৰ মনত বহুত বেয়া বেয়া কিবা কিবি আহি যায় আৰু ন কিন্তু সেই সময়ত তোমাৰ শহুৰ দেউতা যেতিয়া মানে বিছনাত পৰিছিলে তুমি যিমানখিনি পাৰা ছুটি লৈ কামৰ পৰা ছুটি লৈ বেলেগৰ পৰা পইচা ধাৰ কৰি তুমি যিমানখিনি পাৰা তুমি তোমাৰ শহুৰৰ শুশ্ৰূষা কৰিছিলা বহুত কষ্ট কৰিছে গৈ কিন্তু হয় মই বহুত তেতিয়া তোমাৰ তেতিয়া মনত অলপো ফিল অহা নাছিল নে এইজন মানুহে মোক এসময়ত ইমান দিগদাৰ কৰিছিলে আহিছিলে নাহাটো নকব আহিছিলে কিন্তু আহিছিলে যদিও মানে কি এতিয়া মানে কি কম আৰু যেনেকুৱা উপায় নাই ন এতিয়া মোৰ ধৰক মোৰ হাজবেণ্ডৰ দেউতা এতিয়া মই এইটো বস্তুটো বিচাৰিছো মানে কি মই ফেমিলি এটাৰ লগত ভালকৈ চলিব লাগে গতিকে মই যদি বা খং কৰোঁ বা অলপমান হেৰি কৰোঁ আজি মোৰ ডাঙৰ ছোৱালীজনী আছে তাইতো ইমান দুখ মোৰ দেখা নাই যিমান মই আজি মানে পাৰ কৰি সেই বস্তুটো ল'ৰা ছোৱালীবিলাকে সেইটো বস্তু এতিয়া বুজি নাপায় কাৰণ হয়তো সৰু হৈ আছিলে দেখা নাছিলে গতিকে কিছুমান ক্ষেত্ৰত ঠিকেও আছে তুমি হাজবেণ্ডৰ দেউতাক হয় বা মাক হয় তেওঁলোককতো আমি পেলাই দিব নোৱাৰো বা তেওঁলোককতো আমি কৰিব নোৱাৰো ন বহুতখিনি মানে গতিকে সেইখিনি মই তোমাক বহুত চালিউট দিছো যে এজনী নাৰী হয় ইমান দুখ কষ্ট বহুত ষ্টৰী মই তোমাৰ বাৰু জানো সেইখিনি মই ইয়াত কেমেৰাৰ আগত মেনশ্যন নকৰো তাতকেও বেয়া বেয়া দিন গৈছে তোমাৰ মই সেইটো নকওঁ বাৰু কেমেৰাৰ আগত ক'বলৈ অকণ বেয়া লাগে কিন্তু সেই বস্তুটো পিছতো তুমি কেতিয়াও তোমাৰ শহুৰৰ ঘৰ বুলি তুমি অৱহেলা কৰা নাই কোনোদিন তোমাৰ হাজবেণ্ডে ইনকাম নকৰে বুলি তুমি অৱহেলা কৰা নাই কেতিয়াও মই তিনটাকে ল'ৰা ছোৱালী জন্ম দি কিবা ভুল কৰিলো বুলি তুমি কেতিয়াও চিন্তা কৰা নাই আৰু আজিৰ দিনটোলৈ তুমি মৰ্নিং ৰাতিপুৱা কেইটা বজাত ওলাই 8টা বজাত আৰু ৰাতি ঘৰ কেইটাত সোমোৱা ৰাতি 9টা বাজে সেই 8টা বজাৰ পৰা তুমি 9টা বজালৈ তুমি বেলেগৰ ঘৰত য'ত নেকি আমাৰো কেতিয়াবা মানে ফিল হয় এটা মানুহ কিন্তু সদায় কৰি থাকিম নে সেই একে ঘৰ মোচা একে বাচন ধোৱা একেই চব আমি আজিকালি ইমান এলেহুৱা হৈ গৈছে সেইকাৰণে আমাক তোমালোকৰ নিচিনা মানুহৰ দৰকাৰ পৰি যায় হয় নে নহয় সেই বস্তুটো তুমি ৰাতিপুৱা কণ্টিনিউ তুমি ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 9টা বজালৈ তুমি কোনো দিন মিছ নকৰাকে কোনো দিন মানে কোনো মানে কি বুলি কয় কমপ্লেইন নকৰাকে তুমি সেই ৰাতিপুৱা 8টা বজাৰ পৰা 9টা বজালৈ ডেইলি ডিউটি কৰি আছা হয়নে তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ দিব লাগিব তোমাৰ হাজবেণ্ডে একচুৱেলি বহুত লাকি তোমাৰ নিচিনা ছোৱালীজনী পাইছে এতিয়া যেনেকে তুমি নিজে গম পোৱা মই আৰম্ভণিতে মেনশ্যন কৰিয়ে দিলো যে আজিকালি দিনকাল বহুত বেলেগ আজিকালি অকমান পইচা নহলে গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডক এৰি দিয়ে বোলে তুমি মোক আজিলৈকে ভাল গিফ্ট এটা দিব পৰা নাই এজনী ছোৱালী বিয়া হোৱাৰ লগে লগে আগে চাব হাজবেণ্ডৰ ঘৰৰ পৰা কি দিব কি নিদিয়ে এনেকে মানুহৰ বিয়াও বহুত ভাঙি গৈছে আৰু তাৰ ওপৰত তোমাৰ হাজবেণ্ড দূৰত থাকিলে বা তোমাৰ পইচা কম হলে বেলেগৰ লগতো আছে আজিকালি ফোনত এইবিলাক চলিয়ে থাকে আৰু তাৰ ওপৰতে এতিয়া তোমাৰ ৰিসেন্টলি কেইটামান কেছ চলি আছে য'ত বাচ্চা এজনক নিজৰ 10 বছৰীয়া বাচ্চা এজনক জীৱনৰ পৰা বিদায় দিবলৈ তাহাঁতৰ লাজ লগা নাই সেইটোৱে কেনেকুৱা মাক হ'ব লাগিব নিজৰ সুখ নিজৰ মানে কেইটামান টকাৰ কাৰণে কেইটামান নিজৰ মানে দৰকাৰী মানে সুখৰ কাৰণে নিজৰ বাচ্চাটো ৰাস্তাৰ পৰা হটাই দিলে সেইটো বহুত বেয়া কাম যেনেকুৱা মাক হোৱাতকে নহয় মাকবিলাকক সেনেকুৱা মানুহক তুমি কি ক'বা তোমাক সেইকাৰণে মই আজি ষ্টুডিঅ'ত মাতাৰ কাৰণটো এইটো যে মানুহে যদি প্ৰকৃত ৰূপত কাৰোবাক ভাল পায় তুমি ভাল পাইছা আজি 17 বছৰ আগতে তেতিয়া তুমি প্ৰেম কাক কয় তুমি সেইটোও নাজানা আমি এতিয়া প্ৰেম কাক কয় বুজি পাওঁ কাৰণ আমি এটা সঠিক সময়ত বিয়া হৈছো মানে ডিগ্ৰী কমপ্লিট কৰিছো চাকৰি হাতত লৈছো তাৰ পিছত আমি বিয়াত বহিছো ভাল পাইছো ডিগ্ৰীৰ আগলৈকে ভাল পোৱা কাক কয় আমিও নাজানিছিলো ডিগ্ৰীৰ পিছত ভাল পাইছো লগে লগে বিয়া বহিছো আমাৰ
আমি বাৰু বহুত দূৰ কিন্তু তুমিতো বহুত কম বয়সত তোমাৰ নিচিনা বহুত ছোৱালী আছে মই অকল এইটো নকওঁ যে পৃথিৱীখনৰ গোটেই মহিলাই বেয়া তোমাৰ নিচিনা আৰু আছে 10 জনীমান ক'বা কিন্তু তেওঁলোকে আচলতে তোমালোকৰ পৰা শিকিব লাগে য'ত ফুল কোমলীয়া বয়সত তোমালোকে হাজবেণ্ডে কিমান টকা ইনকাম কৰে তোমালোকে সেইটো নাজানিছিলা কিন্তু সেইটো বয়সত তোমালোকে বিয়া হৈ আহিছা বিয়া হৈ অহাৰ পিছত আজিলৈকে তোমাৰ হাজবেণ্ডে কাম নাপালে ঘৰত বহি থাকে তথাপিও তুমি নিজৰ দায়িত্ব সদায় সেই ৰাতিপুৱা 8টা বজাৰ পৰা 9টা বজালৈ তুমি বেলেগৰ ঘৰত সেইখিনি কাম কৰি দিয়া আৰু তাৰ বিনিময়ত অৱশ্যে টকা কাৰণে কৰিছা পইচাৰ কাৰণে কৰিছা নিজৰ ঘৰখন ভাল হ'বলৈ ল'ৰা ছোৱালী ভৱিষ্যত ভাল হ'বলৈ কৰিছা এনেই বাৰু কৰা নাই কিন্তু তাৰ বিনিময়তে তুমি কেতিয়াও এইটো ভাবা নাই যে মোৰ হাজবেণ্ডে মোক সেইখিনি দিব নোৱাৰে যিখিনি মই পাব লাগিছিল তাৰপিছতো তুমি ছাপোৰ্ট কৰি আছা আৰু আজিলৈকে কৰি আছা আৰু আগলৈও কৰিবা মই সেইখিনিও দৃঢ় বিশ্বাসী তুমি সেনেকুৱা মহিলাবিলাকক কি ক'বা কিবা এটা তোমাৰ দুখাৰী কৈ দিয়া যে মানে ধৰা ভাল পালে অন্তৰেৰে যোনে ভাল পায় সি জীৱনত যি পৰিস্থিতিয়ে ন হাজবেণ্ডে যদি ভৰি ভাঙি বিচনাটো পৰি থাকে তেতিয়া হাজবেণ্ডক এৰিম বুলি ভাবিব নালাগে হয় নে নহয় গতিকে তুমি তেওঁলোকক কি ক'বা তোমাৰ ফালৰ পৰা কি ক'বা মোৰ ফালৰ পৰা মই আপোনাক এইটোৱে ক'ব যে যিমানে যে ন প্ৰেম বস্তুটো ন মানুহৰ প্ৰেমটো এবাৰে কৰা যায় হয় নে নহয় তেখেতক যদি হাজবেণ্ডে বা ভাল মানে বিয়া নোহোৱা আগতে কথা কৈছো আপোনাক মই তেতিয়া ল'ৰা ছোৱালী থকা অৱস্থাত যেতিয়া ভাল পোৱা হয় তেতিয়াহ'লে সেই ভাল পোৱা মৰমটো কেনেকৈ আগবাঢ়ি যায় তেখেতৰ মানে মৰম 1 বছৰ হওক বা এদিনৰে হওক বা 10 বছৰৰে নহওক কিয় গতিকে মৰমটো থাকে ন সেই মৰমেৰে এখন ধুনীয়াকৈ এখন বিয়া পাতে ঘৰ এখন সংসাৰ এখন আগবাঢ়ি যায় সেই আগবঢ়াৰ পিছত যেতিয়া হাজবেণ্ডে তেখেতক মানে টকা পইচাৰে হওক বা সুখেৰে হওক বা এমুঠি ভাতেৰে ভাত এসাঁজেৰে হওক যদি দিব নোৱাৰে তেতিয়া আন মাইকীজনী কেনেকুৱা লাগে এই মতাটোৱে যে মোক একো দিব পৰা নাই ভালকে এসাঁজ ভাত খোৱাব পৰা নাই বা এইযোৰ কাপোৰ দিব পৰা নাই আজিকালি মাইকী মানুহটো গমেই পায় ফেচিলিটিবোৰ চুলি ষ্টেট কৰা ফেচবুকত ক্ৰীম ঘোৱা ভৰিত 90 টকা 1000 পলিচ লাগিব 1000 টকা লিপষ্টিক লাগিব পাৰ্লাৰত যাব বহুত মানে খৰচ সেইবোৰ মতাৰ পৰা বিচাৰিব আজিলৈকে মই সঁচা কথা ক'ব আজিলৈকে মই এইবোৰ কৰি পোৱা নাই যেবোৰ মানে আজিলৈকে মই দেখো মানে পাৰ্লাৰবিলাকত এনেকৈ কৰে ছোৱালীবোৰ পইচাৰ কাৰণে মানে হাজবেণ্ড দিব পৰা নাই সেই হাজবেণ্ডক এৰি দিব নালাগে আচলতে এৰি দিব নালাগে কাৰণ কিয় এৰিব নালাগে সেই হাজবেণ্ডৰ লগত মানে ভাল পাই আহা ন তেখেতৰ এখন আশা থাকে মানে কাৰণ এজনী ছোৱালীয়ে বা এজনী বোৱাৰীয়ে আজিকালি দেখিছা নহয় ছোৱালীতকে বোৱাৰীবিলাকৰ ট্ৰেণ্ডটো বেছি চলি আছে মানে অমুকৰ ল'ৰাৰ লগতো মানে কি ল'ৰা ছোৱালী থাকে তেওঁৰো থাকে এটা বেয়া কামৰ কাৰণে ল'ৰা ছোৱালীৰ ভৱিষ্যত নষ্ট হৈ যায় হয়তো বাচ্চাটোৱে মাক বাপেকৰ মৰম নোপোৱা কাৰণে ক্ৰিমিনেল হৈ যায় নহ'লে ল'ৰা ছোৱালী এই মাকে যেনেকে জীৱন লৈ ল'লে তেনেকুৱাকে জীৱন শেষ হৈ যায় হয়নে এজনী তিৰোতাৰ ফিউচাৰ নষ্ট হৈ যায় অকল সেই তিৰোতাটো যাক এৰি থৈ আহিব হাজবেণ্ডজনে বা সেই হাজবেণ্ডটো যোনে ৱাইফে এৰি থৈ তেওঁৰ অকল নাযায় তেওঁলোকৰো যাব কাৰণ প্ৰথম বছৰটো ভালে লাগিব 1 মাহটো ভালে লাগিব পলাই অহাৰ পিছত বেলেগ পুৰুষ এজনৰ লগত পলাই অহাৰ পিছত 1 মাহটো ভালে লাগিব কিন্তু সেই 1 মাহৰ পিছত যিটো পৰ্যায় হ'ব 1 মাহৰ পিছত যিটো পৰ্যায় হ'ব যেতিয়া কথাই আগৰ গালি খোৱা টাইম আহিব বোলে তই ভাল হ'লে তই এনেকে পলাই আহনে বা তই নিজৰ ল'ৰা ছোৱালীকেইটাক এৰি থৈ আহনে সেইটোৱে মই এই বস্তুটোৰ পিছত গোটেই 3-4টা মানুহৰ জীৱন শেষ হৈ যায় হয় নে সেই বস্তুটো আচলতে কৰিব নালাগে কাৰণ কিয় এইটো বস্তুটো মানে ধৰকচোন যেনেকুৱা মই ক'বলৈ গ'লে এতিয়া ধৰকচোন তেওঁৰ লগত ভাল পাই কেনে এখন সংসাৰ এখন পাতি আহিছে প্ৰথম যদি হাজবেণ্ডটোকে ধোকা দিব পাৰে আকৌ সেকেন্ড লেভেল দিব কালি বেলেগত পইচা পাব তাকো সেইটোৱে আজি নিজৰ সন্তান আৰু এটা ৰিসেন্টলি কেছ হৈ গৈছে তুমি পাই জানে নাই নাজানো এটা এক্টৰ হয় এখন খুব ধুনীয়া ধাৰাবাহিক এখনত কাম কৰি আছে ৰেঙনি চেনেলত মই নামটো নলওঁ বাৰু ধাৰাবাহিকখনত তাত খুব ধুনীয়া পুলিচৰ এটা ক্যাৰেক্টাৰ কৰি আছে সি এজনী পৰ মানে বিবাহিতা মহিলাৰ চক্কৰত পৰি হোটেলত লক কৰিব গৈ নিজৰ জীৱন আজি শেষ কৰি দিব লগা হ'ল তাক মাৰ্ডাৰ কৰা হ'ল মানে সেইজনী যিজনী ছোৱালীক লগত প্ৰেমা ছোৱালী বুলি নকওঁ বোৱাৰী বুলি কয় বাচ্চাও আছে তাই আৰু 4টা মানৰ লগত চক্কৰ আছে সেই তাৰে এটাই মানে আহি পেলাই সেই কাণ্ডটো কৰিলে তাৰ সিয়া জীৱনত কি থাকিল তাত চাই যদি কোনোবা ভাল ঘৰৰ ছোৱালী এজনীক ভাল পালে হেঁতেন সেইটোৱে হয় নে নহয়
ঠিক আছে তোমাক ঘৰৰ পৰা বিয়া নিদিয়ে পলাই লৈ যোৱা কিন্তু জীৱনটোতো বাচিলেহেঁতেন তুমিতো মৰি গলা তুমিতো পৃথিৱীৰ পৰা গুচি গলা কিন্তু সেই বদনামৰ ভাগিটো কোন হ'ব মাক বাপেক সেই যে ভনীয়েক এজনী যে আছে পিছফালে যে এজনী ভনীয়েকক এৰি থৈ গৈছে তাই যেতিয়া কালি কাৰোবাৰ লগত বিয়া হ'ব লাগিব তাইৰ প্ৰশ্ন কেইটা তাইৰ হাজবেণ্ড বা তাই যদি বিয়াৰ যেতিয়া বয়স হ'ব তাইৰ ওপৰত কেইটা কুৱেশ্যন কৰা হ'ব এই দাদাটো অমুক আছিলে এই দাদাটো তেনেকে মৰিলে পৰ মাইকীৰ চক্কৰত থাকি পেলাই তাৰ জীৱনটো শেষ হৈ গ'ল কোনোবাই মাৰিলে সেইবিলাক বস্তুৱে এখন ফেমিলি ধ্বংস কৰি পেলাই ফেমিলি ধ্বংস কৰি দিয়ে সেইকাৰণে তোমাক মাতাৰ আজি কাৰণ সেইটোৱে হয় যে চোৱা চেলিব্ৰিটিয়ে কি কৰে কি নকৰে সেইটো বেছি গুৰুত্বপূৰ্ণ কিয় নহয় কাৰণ তেওঁলোকৰ লাইফষ্টাইলটো অকণমান হাই এইটো শিকিব লাগে তোমালোকৰ নিচিনা মহিলাবিলাকৰ পৰা যোনে কম বয়সৰ পৰা এটা ভাল ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা বিয়া হয় যেনেকৈ নহয় তুমি ভাল পাই বিয়া হৈ আহিছা তুমি পলাই বিয়া হৈ আহিছা এইটো মেটাৰ নকৰে আজি সেইটো কোনো সুধিবলৈ নাযায় তুমি কোন চনত পলাই আহিছিলা তুমি কোন চনত বিয়া হৈ আহিছিলা হাজবেণ্ডক আহিছিলা তুমিতো মানে তোমাৰতো এডুকেশ্যনো কমপ্লিট নাই হয়নে যদি আজি তুমি এডুকেশ্যনত কমপ্লিট হ'লা নিশ্চয় তুমি আজি এটা ভাল জেগাত তুমি চাকৰি কৰি আৰু বেটাৰ লাইফ জীয়াব পাৰিলাহেঁতেন সেইটো বাৰু তোমাৰ মিষ্টেক হৈছে মই নকওঁ মিষ্টেক হোৱা নাই বুলি যদি তুমি অকণ পঢ়িলাহেঁতেন আজি হয়তো তোমাৰ লাইফটো অকণমান আৰু বেটাৰ হ'লহেঁতেন সেইকাৰণে পঢ়াটো যিমানটো পাৰা নিজৰ ছোৱালীকেইজনীক সেইকাৰণে পুৰা এডুকেশ্যনটো দিবা যাতে ভৱিষ্যতটো তাহাঁতৰ নিৰাপদ হয় আৰু এনেকুৱা এটা ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা অহাৰ পিছত যেতিয়া তুমি নিজৰ হাজবেণ্ডক ছাপৰ্ট কৰি আছা ফোনটো তোমাৰ হাততো আছে তুমিও ফেচবুক ইউজ কৰা তুমিও হোৱাটছআপ ইউজ কৰা তোমাৰ নিচিনা ছোৱালীৰ মাইণ্ডত যদি সেইবোৰ কথা নাহে ইমান পঢ়া শুনা ইমান ভাল ভাল ঘৰৰ ছোৱালীবিলাকে এটলিষ্ট শিকিব লাগে যে অকল ফোন এটা হাতত থাকিলে বা ফেচবুক হাতত থাকিলে কেতিয়াও জীৱনটো ৰঙীন কৰিব বিচৰা অৰ্থত তুমি নিজৰ জীৱনটো শেষ কৰি দিয়া নুবুজায় গতিকে মই আজি মনক মাতাৰ কাৰণ এইটোৱে যে আশা কৰোঁ আপোনালোকে এটলিষ্ট যিসকল মহিলাই এই অনুষ্ঠানটো চাব তেওঁলোকে এটলিষ্ট মাইণ্ডত এটা কথা ভাবিব যে জীৱনত যদি আপুনি প্ৰকৃত ৰূপত কাৰোবাক ভাল পাই বিয়া হৈ আহিছে বা ভাল পাই বিয়া হ'ব গৈ আছে তেনেহ'লে এটলিষ্ট ইমানখিনি নিজৰ হাজবেণ্ডকো ট্ৰাষ্ট কৰিব আৰু তেওঁকো সিমানখিনি ট্ৰাষ্ট দিবলৈ আপোনালোকে চেষ্টা কৰিব যাতে ফিউচাৰত আপোনাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও লাভ পাবলগীয়া নহয় বা আপোনালোকৰ ফেমিলিটো কেতিয়াও ধ্বংস হ'বলগীয়া নহয় বা আপোনাৰ এটা বেয়া কামৰ কাৰণে আপোনাৰ মাক দেউতাক হওক আপোনাৰ গোটেই ফেমিলিটোৱে যাতে তাৰ কাৰণে সমাজৰ আগত লাভ পাবলগীয়া নহয় গতিকে আজিৰ অনুষ্ঠানটো মই ইয়াতেই শেষ কৰিম কিন্তু ধন্যবাদ সুমন তুমি বহুতখিনি কথা ক'লা আৰু যিখিনি মই তোমাৰ ফেমিলিৰ বিষয়ে জানো বা তোমাৰ ফেমিলি বেকগ্ৰাউণ্ডৰ বিষয়ে জানো তোমাৰ বেকগ্ৰাউণ্ডৰ বিষয়ে জানো সেইখিনি চব ক'বলৈ অকণমান অসুবিধা লাগে যেহেতু তুমি এখন ঘৰৰ বোৱাৰী হয় আৰু এজনী বোৱাৰী হোৱাৰ পিছত এজনী পত্নী হোৱাৰ পিছত বা তোমাৰ ছোৱালী এটা ডাঙৰ হৈ আছে গতিকে মাক হিচাপে কিছুমান কথা প্ৰকাশ কৰিব নোৱাৰি কাৰণ সেইবোৰ দুখ নিজৰ মনতো দুখ হয় দুখ লাগে আৰু তাৰ ওপৰতে নিজৰ ল'ৰা ছোৱালীও যিহেতু এই অনুষ্ঠানটো চাব বা নিজৰ হাজবেণ্ডে এই অনুষ্ঠানটো চাব বা তোমাৰ পৰিয়ালবৰ্গই এই অনুষ্ঠানটো চাব গতিকে মনত দুখ থাকিলেও সেইখিনি কথা হজম কৰিব পাৰিব লাগিব আৰু তোমাৰ ফিউচাৰ উজ্জ্বল হওক তুমি যাতে এনেকেই নিজৰ হাজবেণ্ডক ছাপোৰ্ট কৰা নিজৰ ল'ৰা ছোৱালীক ছাপোৰ্ট কৰি এদিন নিজৰ ছোৱালী দুজনী বিশেষকৈ মই ল'ৰাটোক নকওঁ ল'ৰা মানুহে নিজৰ বনাই ল'ব পাৰে কিন্তু ছোৱালী এজনীক তুমি বেলেগৰ ঘৰত বিয়া দিবা গতিকে তুমি যাতে সেই কষ্টটো পাইছে সিহঁতে যাতে নাপায় সেইটো কাৰণে তুমি এতিয়াৰ পৰা প্ৰিপেয়াৰ হ'ব লাগিব যে মই মাক হিচাপে তাহাঁতক কোনখিনি শিকাম কোনখিনি কৰিম আৰু তাহাঁতক কেনেকৈ মই ইমানখিনি বস্তু শিকাম যে তাহাঁতে বেলেগৰ ঘৰত গৈ পেলাই সদায় ভালকৈ জীৱন যাপন কৰিব পাৰে গতিকে পঢ়াবা যিখিনি তুমি পঢ়িব নোৱাৰিলা নিজৰ ল'ৰা ছোৱালীকেইটাক পঢ়াবা পঢ়াই যিখিনি মই পঢ়িব নোৱাৰিলোঁ আজি মোৰ ছোৱালীক যিমানখিনি পাৰোঁ চেষ্টা কৰিম আগবাঢ়ি পঢ়াই পেলাই গৈ গতিকে ভাল লাগিল তোমাৰ লগত কথা পাতি আৰু আশা কৰোঁ তোমাক 10জনী ছোৱালী এটলিষ্ট ভাবিব এবাৰ যে প্ৰেম বোলা বস্তুটো ভাতৰ লগত পানী খোৱা কথা নহয় কষ্ট যদি ভাল পাইছা যেনেকৈ ছাপোৰ্ট কৰিবও লাগিব তেনেকৈ সমানভাৱে সুখত অকল অংশীদাৰ হ'লে নহ'ব দুখতো অংশীদাৰ হ'ব লাগিব আৰু এনেকৈ হাতত হাত ধৰি আগুৱাই যাব লাগিব গতিকে থেংক ইউ আৰু এইটো আমাৰ ফালৰ পৰা এটা সৰু চাই তোমাৰ কাৰণে মৰমৰ উপহাৰ কাৰণ যিহেতু এজনী নাৰী হিচাপে মই তোমাক লৈ আজি সত্য কথা কৈছোঁ মই চেনেলত আগত কৈছোঁ মই তোমাক লৈ গৌৰৱ অনুভৱ কৰোঁ তুমি পঢ়া শুনা নহ'ব পাৰা
কিন্তু তোমাৰ মনত বা তোমাৰ মাইণ্ডত সেইখিনি কেপেবিলিটি আছে যে তুমি এখন ঘৰ চলাব পাৰা, তুমি কেনেকৈ নিজৰ ল'ৰা ছোৱালী চলাব পাৰা, তোমাৰ হাজবেণ্ডক চলাব পাৰা, আৰু সেই বস্তুটো দেখি আন 10 জনীয়ে শিকিব লাগে। সেইকাৰণে চালিউট দেই, তোমাৰ নিচিনা সেই মই বহা এইটো তোমাৰ কাৰণে সৰু চাই মোৰ ফালৰ পৰা মৰমৰ এটা টোপোলা। আৰু আশা কৰো যেতিয়া তুমি গৰম গৰম চাহ একাপ খাবা আমাৰ এই অনুষ্ঠানটোকো মনত পেলাবা আৰু আমাকো মনত পেলাবা। আৰু এইটো মৰমৰ হিচাপে তোমাক দিছো যাতে জীৱনত যে তুমি ইমানখিনি কষ্ট কৰি নিজক চম্ভালি পেলাই নিজৰ ফেমিলিক চম্ভালিব পাৰিছা, আৰু য'ত আজিৰ যুগত এজনী মহিলাই এইখিনি কৰিবলৈ কেতিয়াও সামৰ্থ্য থাকিলেও নকৰে। সেইবাবে তোমাক এইখিনি মৰম আমাৰ ফালৰ পৰা দিছো, আৰু আশা কৰিছো জীৱনত তুমি বহুত আগবাঢ়ি যাবা, তোমাৰ ফেমিলি আগবাঢ়ি যাব, আৰু তোমাৰ ল'ৰা ছোৱালী বহুত ভাল মানুহ হ'ব। গতিকে আজিলৈ এই অনুষ্ঠানটো ইয়াতে সামৰি মাৰিছো, আৰু আশা কৰিছো আপোনালোকে পুৰা অনুষ্ঠানটো চাব, সম্পূৰ্ণ অনুষ্ঠানটো চাব, আৰু এবাৰ হ'লেও প্ৰতিটো মহিলাই এইখিনি কথা ভাবিব যে সমাজত জীয়াই থাকিবলৈ অকল টকা পইচাই মেটাৰ নকৰে। টকা পইচা লাগে নিজৰ জীৱনটো আগবঢ়াই নিবলৈ, কিন্তু মৰম ভাল পোৱা সিমানেই দৰকাৰী বস্তু। আৰু যিজন মানুহক ভাল পাই আপুনি বিয়া হৈ আহিছে বা বিয়া হ'বলৈ গৈ আছে, তেওঁৰ লগত আপোনাৰ এটা নিবিড় সম্পৰ্ক থাকে, আৰু এই সম্পৰ্কটো সদায় ভাল আৰু সুন্দৰ হোৱাটো উচিত। আজিলৈ বিদায় দিছো, নমস্কাৰ।